আজিৰ প্ৰথম প্ৰশ্ন, প্ৰথম টেষ্ট টিউব বেবীজনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ ইভা ব্ৰাউন, অপশ্যন বি লুইচ ব্ৰাউন, অপশ্যন চি ইভা চিমছন আৰু অপশ্যন ডি লাৰা ডেকেৰ। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লুইচ ব্ৰাউন। প্ৰশ্ন 2, গছৰ পাত সেউজীয়া হোৱাৰ কাৰকটোৰ নাম কি? ইয়াৰ অপশ্যনসমূহ। অপশ্যন এ ক্ল'ৰ'ফিল, অপশ্যন বি ক্ল'ৰ'ফৰ্ম, অপশ্যন চি ইষ্ট্ৰজেন আৰু অপশ্যন ডি খনিজ পদাৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ক্ল'ৰ'ফিল। প্ৰশ্ন 3, পৰমাণু নিউক্লিয়াছ গঠিত হৈছিল। অপশ্যন এ ইলেক্ট্ৰন আৰু নিউট্ৰনেৰে, অপশ্যন বি ইলেক্ট্ৰন আৰু প্ৰটনেৰে, অপশ্যন চি প্ৰটন আৰু নিউট্ৰনেৰে আৰু অপশ্যন ডি ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনেৰে। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰটন আৰু নিউট্ৰনেৰে। প্ৰশ্ন 4, ছ'ডাৰ পানীত থকা যৌগ কোনটো? অপশ্যন এ ছালফিউৰিক এচিড, অপশ্যন বি নাইট্ৰাছ এচিড, অপশ্যন চি কাৰ্বনিক এচিড আৰু অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। প্ৰশ্ন 5, বিদ্যুৎ প্ৰবাহ পৰিমাপক যন্ত্ৰ কি? ইয়াৰ অপশ্যনসমূহ। অপশ্যন এ এনিমোমিটাৰ, অপশ্যন বি এমিটাৰ, অপশ্যন চি ভল্ট মিটাৰ আৰু অপশ্যন ডি অক্সনমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এমিটাৰ। আৰু 6 নম্বৰ প্ৰশ্ন, মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি? ইয়াৰ অপশ্যনসমূহ। অপশ্যন এ পাকস্থলী, অপশ্যন বি ছাল, অপশ্যন চি হাওঁফাওঁ আৰু অপশ্যন ডি কিডনী। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। আৰু এনেধৰণৰ সাধাৰণ জ্ঞান সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো লাইক, শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।